নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজিৰ দিনটোৰ খবৰ কেইটা আৰম্ভ কৰো। দিবলৈ লৈছো প্ৰথমটো খবৰ। আজিৰ পৰা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যত মেট্ৰিক পৰীক্ষা আৰু এই মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত সন্ধানহীন হৈ পৰিছে পৰীক্ষাৰ্থী। পৰীক্ষাৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ। চিপাঝাৰৰ দূৰদূৰিয়াত এক ঘটনা সংঘটিত হৈছে। সন্ধানহীন ছাত্ৰজন আছিল চেঙ্গেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়াই দিনে নিশাই বিচাৰ খুচাৰ কৰিও সন্ধান পোৱা নাই ছাত্ৰজনৰ। পুনৰবাৰ মিডিল অসমৰ দৰ্শকসকলক জনাবলৈ লৈছো আজি হৈছে সমগ্ৰ ৰাজ্যত মেট্ৰিক পৰীক্ষা আৰু এই মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিনত প্ৰাক মুহূৰ্ততে সন্ধানহীন হৈ পৰিছে পৰীক্ষাৰ্থী এজন। পৰীক্ষাৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে আৰু এই ঘটনা সংঘটিত হৈছে চিপাঝাৰত। আগবাঢ়িছো দিনটোৰ দ্বিতীয়টো খবৰলৈ। দৰ্শকসকল হুজাই জিলাৰ ডবকাটো সুন্দৰকৈ ৰুল মতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। এই মুহূৰ্তত ডবকাৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ লৈছো। এয়া প্ৰত্যক্ষ কৰক দৰ্শকসকল। এয়া ডবকাৰ ছাত্ৰ ছাত্ৰীসকলে ডবকাৰ HS স্কুলত সুন্দৰকৈ শাৰী পাতি ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ ৰুল নম্বৰমতে গৈ পৰীক্ষাৰ্থীসকল সোমাইছে আৰু এই মুহূৰ্তত কেৱল মিডিল অসমৰ দৰ্শকসকলক দেখুৱাবলৈ লৈছো। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। আগবাঢ়িছো আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটোলৈ। উচ্ছেদিতক হিমন্ত বিশ্ব শৰ্মা চৰকাৰ প্ৰদান কৰিব মাটি। উচ্ছেদিতক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰদান কৰিব মাটি আৰু শিলখাকুৰ উচ্ছেদিতক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অধিগৃহত ভূমি বগাই দিয়া হ'ব উচ্ছেদিতৰ মাজত। অধিক মাটি দখল কৰি টকাসকলৰ পৰাও অধিগ্ৰহণ কৰা হ'ব ভূমি। এই নীতি কেৱল 2008 চনৰ পূৰ্বে বসতি কৰা লোকসকলৰ বাবে প্ৰযোজ্য। 2008 চনৰ পূৰ্বে বাস কৰা পুনৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিলখাকুৰ উচ্ছেদক লৈ 19খন উন্নয়ন সমিতিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক আৰু GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাও আছিল এই বৈঠকখনত। আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। সকলোৰ বাবে জানিবলগীয়া খবৰ। হাৰ্টথ্ৰব জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা। আক্ৰাছুৱে নিষিদ্ধ কৰিলে জুবিন গাৰ্গক। ভংগাইগাঁৱত নিষিদ্ধ হৈছে জুবিন গাৰ্গ। ভংগাইগাঁৱত জুবিনক কোনো অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিদিয়াৰ হুংকাৰ। কমতাপুৰ ৰাজ্যৰ বিৰোধিতা কৰাৰ বাবে জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা। কিছুদিন পূৰ্বে গোৱালপাৰাৰ সংগীত অনুষ্ঠানত কমতাপুৰ ৰাজ্যৰ বিৰোধিতা কৰিছিল কণ্ঠশিল্পী জুবিন গাৰ্গে। কোচ ৰাজবংশী জনগোষ্ঠীৰ ওচৰত ক্ষমা নোখোজা পৰ্যন্ত নিষিদ্ধ থাকিব জুবিন গাৰ্গ। ছ'চিয়েল মিডিয়া যোগে আক্ৰাছুৱে এই ঘোষণা কৰে। এইবাৰ বিহুত বংগাইগাঁৱত 2খনকৈ বিহুত অনুষ্ঠানৰ কৰাৰ কথা জনপ্ৰিয় শিল্পীগৰাকী আৰু আক্ৰাছুৱে ইতিমধ্যে ছ'চিয়েল মিডিয়া যোগে এই ঘোষণা কৰে। আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। দৰ্শকসকল ভাৰতত সুৰক্ষিত নহয় সংখ্যালঘু। দেশত ভাবুকিৰ সন্মুখীন হৈছে গণতন্ত্ৰ। সকলো সংস্থাতে হাতৰ মুঠিত ৰাখিছে মোদী চৰকাৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই মন্তব্য। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ভাৰতীয় গণতন্ত্ৰ সন্দৰ্ভত ভাষণ ৰাহুল গান্ধীৰ। ভাষণত মোদী চৰকাৰক ঘোৰদাৰ সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে। মোৰ বিৰুদ্ধে পেগাছাছ ছফ্টৱেৰৰ জৰিয়তে চোৰাংচোৱা কৰা হৈছিল। কংগ্ৰেছ নেতাগৰাকীৰ ফোন ৰেকৰ্ড কৰাৰ অভিযোগ কেন্দ্ৰৰ বিৰুদ্ধে। নিজৰ ফোনত পেগাছাছ ছফ্টৱেৰ থকাৰ দাবী কংগ্ৰেছ নেতাগৰাকী। কেইবাজনো নেতাৰ মোবাইলত এই ছফ্টৱেৰৰ ইনষ্টল কৰাৰ দাবী ৰাহুল গান্ধীৰ। সংবাদ মাধ্যম আৰু আদালতত চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ অভিযোগ এই ভাষণত। আগবাঢ়িছো দিনটোৰ পৰৱৰ্তী খবৰটোলৈ।
মেঘালয় নিৰ্বাচনৰ আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হৈছে বিজেপি। দলটোৰ খুদ ৰাজ্যিক সভাপতিগৰাকীয়ে শোচনীয়ভাৱে পৰাস্ত হ'ল ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী পল লিংডৰ হাতত। মেঘালয়ৰ বিজেপিৰ সভাপতি আৰ্নেষ্ট মাউৰীয়ে লাভ কৰিছে মাত্ৰ ৩,৭৭১টা ভোট। বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে তাকে তৃতীয় স্থানত। ইফালে লিংটোৱে ৭,৯১৭টা ভোট লাভ কৰি NPPৰ প্ৰাৰ্থী মহেন্দ্ৰ ৰামচাংগক পৰাস্ত কৰিছে আৰু ৰামচাংগে লাভ কৰিছে ৪,৪৩২টা ভোট। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ নেতাগৰাকীয়ে ৰাজ্যখনত গোমাংস খোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি উল্লেখ কৰে আৰু গোমাংস ভক্ষণ কৰি বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰজুৰি বিশেষ চৰ্চিত হৈ পৰিছে। তেওঁ কৈছিল, কোনো জাতিৰ ধৰ্মৰ কথা নাভাবে, আমি যি ইচ্ছা সেয়া খাব পাৰোঁ, আমাৰ খাদ্যাভ্যাসত ই অন্তৰ্ভুক্ত। ইয়াক লৈ বেলেগ ৰাজনৈতিক দলৰ সমস্যা আগত। আগবাঢ়িছোঁ আজিৰ দিনটোৰ শেষৰ খবৰটোলৈ। উত্তৰ পূবৰ 3খন ৰাজ্য ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে আশা কৰা অনুসৰি লাভ কৰিছে ফলাফল। ত্ৰিপুৰা আৰু নাগালেণ্ডত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পুনৰ ক্ষমতাত অধিষ্ঠিত হ'বলৈ আগবাঢ়িছে। একে সময়তে NPPৰ সৈতে মিলি মেঘালয়ত চৰকাৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। মেঘালয়ত 59খন আসনৰ 25খন আসন NPP আৰু 3খন আসনত বিজেপি আগবাঢ়িছে। ত্ৰিপুৰাৰ 60খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে 33খন আৰু নাগালেণ্ড বিজেপি NDPৰ মিত্ৰজোঁট 60খন আসনৰ ভিতৰত 37খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এই অগ্ৰগতিয়ে চূড়ান্ত ফলাফল হয় বুলি ধাৰণা কৰা হৈছিল। ইফালে ফলাফলৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি উত্তৰ পূবৰ 3খন ৰাজ্যৰ জনসাধাৰণক বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ফলাফল সন্দৰ্ভত টুইট কৰি তিনিওখন ৰাজ্যৰ জনসাধাৰণক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰিয় দৰ্শকসকলে, ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ দিনটোৰ এইকেইটা খবৰ দিবলৈ প্ৰয়াস কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।